আচ্ছা আচ্ছা মোৰ তৰফৰ পৰা মুৰব্বী হিচাপে কৰিছোঁ তাৰপিছত আপোনাৰ বিজেপি দলে বিজেপি ৰাইজে যিহেতু আৰু এই বিষয়ে কিছুমান মানে ইয়াৰ আমাৰ আঁচনি সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণনা কৰা আছে এই কিতাপে দিয়া পৰিয়াল সম্পৰ্ক অভিযানত আপোনাৰ ঘৰলৈকে আহিছোঁ গতিকে তেখেতে আপোনাক এখন সম্বৰ্ধনা জনাব বিচাৰিছে যে বিজেপিকো ৰাইজে ভাল পাই ভোট দি পালে চৰকাৰ গঠন কৰিলে আৰু সেই হিচাপে চৰকাৰ হোৱাৰ পিছত ৰাইজৰ বিভিন্ন কামবিলাক কৰিবলৈ বিজেপি চৰকাৰে হাতত আমাৰ কাৰ্ডবিলাক দিছে আয়ুষ্মান ভাৰত যিটোৱেদি কেতিয়াবা এক্সিডেণ্ট হ'লে বা ডাঙৰ বেমাৰ কিডনী লিভাৰ যিটো হ'লে গৰু ছাগলী মাটি বিক্ৰী কৰিবলগীয়া হয় তাত বছৰত 2 লাখলৈকে খৰচা কৰিব পাৰে 5 লাখলৈকে খৰচা কৰিব পাৰে 1 তোলা সোণাৰ বিনিময়ত 40,000 দিয়াৰ ব্যৱস্থা কৰিছে কোনোবা ফটককৈ যদি বিধৱা হয় ঘৰখনত কোনো নাথাকে কেইদিনমান তেওঁ বাহিৰত কাম কৰিব নোৱাৰে তেতিয়া চলিবৰ কাৰণে 25,000 টকা এতিয়া চৰকাৰে দিয়ে তেনেকুৱা আঁচনিবিলাকো আছে গাড়ীখন আহি থাকক এজেণ্ডা কি আছে এজিপিটো এজেণ্ডা একোই নাই অসমখনৰ কাৰণে তেওঁলোকৰ কি আছে অকল বিজেপি গালি দিয়াৰ কাৰণে ৰাইজে ভোট দিব জানো ৰাইজৰ সমস্যা আজি বিজেপি নহয় ৰাইজৰ সমস্যা আজি কিবা এটা ৰাজনীতিৰ দল নহয় ৰাইজৰ সমস্যা হ'ল আমাৰ গাঁওখন আমাৰ জাগাখন কেনেকৈ আমি ইয়াত থাকিয়ে ভালদৰে জীৱন যাপন কৰিব পাৰোঁ বিভিন্ন দিশত সুযোগ সুবিধা আমি কৰি ল'ব পাৰোঁ আমাৰ ল'ৰা ছোৱালীয়ে ইয়াত থাকিয়ে কৰ্ম সংস্থাপন কেনেকৈ পাব পাৰোঁ গতিকে এইবিলাকহে মানে বিষয় এইটোৰ ওপৰত কোনে কাম কৰিছে ৰাইজে সেইটোহে চাব এতিয়া এজেপিয়ে কওক যে বিজেপিয়ে কৈছে যে 830 টকা দিব আমি 2000 দিম এইটোহে কম্পিটিশ্যন হ'ব লাগে যে আজি 3টা দলং কমপ্লিট কৰিলে মানে কিবা ব্ৰহ্মপুত্ৰত আৰু নতুন দলং স্থাপন কৰিছে আমি 10খন কৰিম ইয়াৰহে কম্পিটিশ্যন হ'ব লাগে নিৰ্বাচনৰ আগত এইবিলাক আপোনালোকৰ টপ বুলিহে অভিহিত কৰিছে কোনটো এইবিলাক যিবিলাক আঁচনি নিৰ্বাচনৰ আগত টপে হওক যিয়ে হওক ৰাইজেতো পাবহে লাগে তেওঁলোকেতো টপটোও দিব পৰা মানুহ নহয় কেনেকৈ হ'ব আমিতো টপটো দিছোঁ যদি টপ বুলি ভাবিছে আমি টপটোও দিছোঁ আৰু প্ৰেক্টিকেলিও আমি কৰি দেখুৱাইছোঁ ভাল কাম হোৱা নাই আৰু সেইটো ৰিলিজ কৰি দিব লাগে আৰু আলফা অসমৰ কাৰণে অসমীয়া জাতিটোৰ কাৰণে তেওঁলোকে যুঁজি আছে বুলি নিজে কৈছে যদি অসম বা অসমীয়াৰ কাৰণে কৰিছে পেটৰ তাৰণা কুইপত চাকৰি কৰা অসমীয়া মানুহক কিয়নো দোষী সাব্যস্ত কৰিব আৰু কোনোবা বাহিৰা কোম্পানীৰ মালিকৰ কাৰণে অসমীয়া মানুহ এটাক কিয় মানে হত্যা কৰিব যদি অসমীয়া বছৰ নামত অসমীয়াকে যদি হত্যা কৰে তেনেকুৱা ধৰণৰ সংগ্ৰাম আমাক লাগে জানো আমাকতো তেনেকুৱা সংগ্ৰাম নালাগে গতিকে আলফাৰ বিষয়ত মানে সমাধানৰ কাৰণে আমি সবে মাত মাতিছোঁ আৰু চৰকাৰো অসমৰ যি সমস্যা এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আজি যথেষ্ট চেষ্টা কৰিছে আছু চুক্তিৰ 6 নম্বৰ দফাৰ দ্বাৰা অসমীয়া জাতিৰ কলা সংস্কৃতি ভাষাৰ পৰা আৰম্ভ কৰি আমাৰ সমাজ ব্যৱস্থা অৰ্থনীতি ৰাজনীতি অধিকাৰ সেইবিলাক সাংবিধানিকভাৱে সুনিশ্চিত কৰিবৰ কাৰণে আজি চৰকাৰে ব্যৱস্থা লৈছে আৰু এটা কমিটি বনাই দিছে কমিটি অলৰেডি ৰিপৰ্ট সাবমিট কৰিছে আৰু সেই ৰিপৰ্টত 2-এটা পইণ্টত আৰু অকণমান মানে কথা পাতিবলগীয়া আছে গতিকে সেইবোৰ কাম অলৰেডি চলি আছে গতিকে সেইকাৰণে মানে আলফাই আজি এই লেভেলত যাব নালাগে আৰু চাওক চৰকাৰে কি কৰে আৰু বাদ চাওক আৰু সংগ্ৰামৰ পথটো তেনেকুৱা হ'ব নালাগে য'ত কোনোবা নিৰী মানুহৰ মানে আপোনাৰ কি কয় তাত মৃত্যু হ'বলগীয়া হয় গতিকে তেওঁলোকৰ পৰিয়াল টিভিত আমি সদায় চাই আছোঁ কেনেকুৱা চলিব এই পৰিয়ালখন যিটো আপোনাৰ যিকোনো মুহূৰ্তত তেওঁলোকৰ অভিভাৱকটো মৃত্যু হ'ব পাৰে বয়সীয়াল মা দেউতা আছে এই চাকৰি নিজৰ মানে সৰু সৰু ল'ৰা ছোৱালী আছে গতিকে আমাৰ বিবেকটো কেতিয়াও নকয় যে যিমান ডাঙৰ দোষ কৰিলেও তেনেকুৱা এটা পৰিস্থিতিত ক্ষমাৰ যোগ্য
থাকে গতিকে ক্ষমা এটা দিব লাগে আৰু তাৰতো কোনো দোষে নহয় মই পৰেশ বৰুৱা দাক মইতো আহ্বান জনাইছোঁ মনত কৰিছোঁ তেখেতৰ মানে যিটো সংগ্ৰামী জীৱন সেই সংগ্ৰামী জীৱনৰ যেন তেনেকুৱা ধৰণৰ মানে এটা ভুল কাম বা কাৰোবাৰ নিৰী মানুহৰ ধ্বংস হৈ যোৱা তেনেকুৱা নিদৰ্শন যাতে থাকি নাযায় আলফাৰ লগত শান্তি আলোচনাৰ কিবা বাট মুকলি হৈ আছে নেকি অলৰেডি আলফাৰ শান্তি আলোচনা চলি আছে অৱশ্যে মই নাজানো সেই শান্তি আলোচনা কিমানলৈকে আগবাঢ়িছে সেইটো আলফাৰ যিখিনি লিডাৰবিলাকে বহিছে তেওঁলোকে জানিব মই ভাবোঁ তেওঁলোকৰ আলোচনাৰ দ্বাৰাও যদি যিহেতু তেওঁলোকে একে আলফা আছিলে যদি পৰেশ বৰুৱা ডাঙৰীয়াৰ মানে কিছুমান বিষয়বস্তু যদি আছে তেওঁলোকেও উত্থাপন কৰি ফালে এই সমস্যা পৰেশ বৰুৱা ডাঙৰীয়া আহিব নোৱাৰিলেও এটা ইয়াৰ ওপৰতো আলোচনা কৰি সমাধানৰ এটা ব্যৱস্থা হ'ব